আমি ভাবোঁ যে ভাল আলোচনা এটা হৈ যাব। য'ত আপোনালোকক দিনে থাকি বনোৱা হৈছে কি যদি মানুহত থাকিবৰ কাৰণে অসুবিধা হৈছে বুলি অসুবিধা সেইটোৱে স্পেচৰ কাৰণে অসুবিধা। আকৌ আমাৰ বিল্ডিং এটাই হ'ল, তো ইয়াত থাকিবলৈ আমাক ঘৰ লাগিব। 100-150জন ল'ৰা থোৱাটো এটা ঘৰত অসম্ভৱ। সেইটো কাৰণে ডিজিগনেটেড কেম্পত যিমানখিনি ল'ৰাকেইটা আছে ভালকৈ যেন বেমাৰৰ পৰা বাচি যাবলৈ পাৰে তেনেকুৱা ছিষ্টেমটো চৰকাৰে বনাই দিব। ৰঞ্জন দৈমাৰ আজিলৈকে মুক্তি হোৱা নাই, কি খবৰ? সেইটো আলোচনাৰ মাজেদি যাব। সেইটো আলোচনা যিমান কৰি থাকিব সিমানে ভাল এটা প্ৰক্ৰিয়াত আমি আগবাঢ়িব পাৰিম। চৰকাৰৰ ৰেছপন্স কেনেকুৱা? চৰকাৰৰ ৰেছপন্স ভাল। চিফ মিনিষ্টাৰে যেনেকুৱা ইনিচিয়েটিভ লৈছে তেখেতক আমি ভাল ইনিচিয়েটিভ লোৱা যেন লাগে। তো আলোচনা কৰি আমি ভাল এটা সমাধান বিচাৰি ওলাবলৈ সক্ষম হ'ম। 21 জন আহিব, 21 জন জাংথৈতে নেতৃত্বত আহিব আৰু তেখেতৰ লগত ডামছৰ লগত আহিব। কিমানজন ইতিমধ্যে আহিলে মেইন ষ্ট্ৰীমত? আৰু চবেই আহিছে, কিন্তু আমাৰ যিটো প্ৰক্ৰিয়া সেইটো আমি অকণমান ছিষ্টেমলি যাব খুজিছোঁ। যিহেতু গভৰ্ণমেণ্টৰ নজৰটো বেলেগ, গতিকে আমি ছিষ্টেমত যাই কিনে সেইখিনি গোটাই আমাৰ যিখিনি লিডাৰ্ছ আছে সেইখিনিত আমি আনি থাকিম। ছাত্ৰৰ ডিমাণ্ডছ কেনেকুৱা? সেইটো আমি এতিয়ালৈকে ছাত্ৰক ডিমাণ্ড চৰকাৰক দিয়া নাই, যিহেতু আমি এতিয়া আৰম্ভণিহে কৰি আছোঁ। যেতিয়া লিডাৰ্ছ ডিজিগনেটেড কেম্পত ভালকৈ আলোচনা কৰি কিনিহে আমি ছাত্ৰৰ ডিমাণ্ডটো আমি চৰকাৰক। এইটো ছেকেণ্ড টাইম হ'ল কোকৰাঝাৰ? সেইটো ছেকেণ্ড টাইম। ইয়াৰ পৰা আকৌ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত নাই বুলি? কোকৰাঝাৰত সেইটো পিছত আকৌ নাই, ওদালগুৰিত হ'ব। ওদালগুৰি সেইদিনা আমি যে ওলাইছোঁ শোণিতপুৰ, ওদালগুৰি সেইখিনি শেষ। 15 আগষ্টৰ ভিতৰত কিমানজন আহিব টোটেল? 15 আগষ্টৰ আগতটো সিটোৱেই লাষ্ট, আৰু তাৰ পাছত ওদালগুৰিত আছে। ওদালগুৰি 15 আগষ্টৰ পিছত হ'ব। কিমানজন আহিব পাৰে? ওদালগুৰিটো 60। আজিতো অত্যাধুনিক আৰ্মছ লৈ আহিব? আজি উইথ আৰ্মছত আহিব। আপুনি ভাইচ প্ৰেচিডেণ্ট বি বক? আপুনি? হয়, মই বি বক। হয়, আগত অলপ কনফিউজ হৈছিল ইয়াৰ কাৰণে। সেইটো ক্লিয়াৰ কৰি দিছোঁ মই বি বক। চৰকাৰে যেনেকুৱা আলোচনা কৰিবলৈ মোক সঁহাৰি জনাইছে, আমি সেই সঁহাৰি মতে আমি আহিছোঁ। আজি ইয়াত কোন আহিছে নেতাসকল হিচাপে? আপোনাৰ নেতাসকলে আমাৰ আৰ্মি চিফ আহিছে, প্ৰেচিডেণ্ট আহিছে, মই আহিছোঁ।